প্ৰথমে আপোনালোকক বৰহাট বজাৰখন দেখাই লওঁ। ললো 2 কেজি অকেন গলো ফোল্ডাৰ ললো গাহৰি কেইটা গ'ল এতিয়ালৈকে? এই একো নহয় দেই, এনে নকবা দেই, তুমি লাষ্ট পৰাই মাৰিবা মোক। সুপ্ৰভাত, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰুজ দি ট্ৰেভেলিং চেনেললৈ। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহু বুলি ক'লে আমাৰ অসমীয়াৰ প্ৰত্যেকৰ ঘৰতে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হয়, নহয়নে? তাতেই আকৌ এবাৰ ভোগালী বিহু। বৰষুণজাক দি বৰ বেয়া কৰি দিলে, ঠাণ্ডাটো মানে পূৰা পেলাই দিলে। তথাপিওতো আৰু আমাৰ বিহুটি নপতাকৈতো থাকিব নোৱাৰে। এই ভিডিঅ'টোৰ জৰিয়তে আজি বিহুটি কেনেদৰে পালন কৰিলোঁ সেইটোৱে দেখুৱাম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকে। যিহেতু মই এতিয়া শুই উঠিছোঁহে, ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। ফ্ৰেছ হৈ মেলি ৰেডি ওলাই আহিছোঁ। প্ৰথমে বজাৰটোকে কৰি লওঁগৈ মাৰ লগত গৈ। মই আছোঁ বৰ্তমান আমাৰ বৰহাট বজাৰত। প্ৰথমে আপোনালোকক বৰহাট বজাৰখন দেখাই লওঁ, চাই লওক। এই বজাৰখন সাধাৰণতে প্ৰত্যেক দেওবাৰে বহে, কিন্তু বিহুৰ কাৰণে আজি বৃহস্পতিবাৰে বহিছে। থেংক ইউ। ডাঙৰ ডাঙৰ দি দিয়ক। অঁ কিটো এই মাছৰ বজাৰত আছোঁ, মাছ ল'বলৈ ৰখি আছোঁ। গাহৰি অলপ লৈ যাওঁ, গাহৰি নাখালে আকৌ বিহুটো খোৱা নিচিনাই নালাগে। গাহৰি কেইটা গ'ল এতিয়ালৈকে? আমাৰ 3টা হনো বজাৰ কৰিলে না? মাংস ললো 2 কেজি অকেন গলো ফোল্ডাৰ ললো। বাহ, আজি বিহু গৰম তেতিয়াহ'লে। হে সৰু লগা ঘৰ আহি পাই গ'লোঁ, বেগ চেগবোৰ থৈ আজৰি হৈ লওঁ। ঠিক আছে, চক বিহু বুলি এজনীকে লৈ আহিলোঁ আৰু আজি বজাৰৰ পৰা। এতিয়া মই আহিছোঁ লগৰ এজনক নিবলৈ, তাক লগত লৈ লওঁ। মা, আপোনাক বিহুৰ শুভেচ্ছা যাচিলোঁ। তোমাকো বিহুলৈ শুভেচ্ছা থাকিল। ধন্যবাদ। বন্ধু ৰাহুল। বাবুয়া যা যা বাবুয়া মামালৈ শুভেচ্ছা দে। শুভেচ্ছা দিবা। অ'কে, চিপ দিবা, চিপ 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 দিবা। হেল্ল' মামা। হেল্ল' ফ্ৰেণ্ডছ, ভোগালী বিহুৰ শুভেচ্ছা দিছোঁ। ছাবস্ক্ৰাইব কৰিব। দিয়া মোক চিপ দিয়া। হেল্ল' গাইজ কৈ দে এতিয়া খাব পাবি ক। এতিয়া আমি ওচৰৰ গাঁওসমূহত কোনে কিমান ধুনীয়াকৈ ভেলাঘৰ বনাইছে তাকে চাবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম। মই বৰ্তমান আছোঁ এতিয়া মোৰ ৱাইফ ৰুণজুনৰ গাঁৱত। ইয়াত খোলালিহঁতে বৰ ধুনীয়াকৈ এটা ভেলাঘৰ সাজি উলিয়াইছে আৰু বৰ ধুনীয়াকৈ বিহু আয়োজন কৰিছে, তাকে আপোনালোককো দেখুৱাম, চাই থাকিব। খোলালি বিজয়ক লগ পাই গ'লোঁ। ভেলাঘৰটো তহঁতক বনাওঁ মানে কিমান দিন লাগিলে? প্ৰায় এসপ্তাহ লাগিছে। এসপ্তাহ দিনত এইটো কিমান ধুনীয়া ভেলাঘৰ সাজি উলিয়াই। এতিয়া চাওক বঢ়িয়াকৈ। এতিয়া আহিছোঁ আমি আকৌ বৰহাট চুতীয়াকাৰী গাঁৱলৈ। চুতীয়াকাৰী গাঁৱৰ ৰাইজে লগ লাগি বৰ ধুনীয়াকৈ ভেলাঘৰ এটা সাজি ওলাইছে বোলে, সেইটোকে দেখাওঁ বুলি আপোনালোকক ইয়ালৈ আহিছোঁ। সঁচাকৈ ইমান ধুনীয়াকৈ বনাইছে নহয় ভেলাঘৰটো, দেখিয়ে ভাল লাগি যাব। দেখাই আছোঁ মই আপোনালোকক, ৰ'ব ৱেট। ৰ'ব ভিতৰতো দেখুৱাই আছোঁ আপোনালোকক মজাকৈ। বিৰাট ধুনীয়া দেখিছে নহয়। আৰু ওচৰতে ইয়াত এতিয়া ইয়াত ধুনীয়াকৈ মানে এটা ষ্টেজ নিচিনা বনোৱা হৈছে। এইটো ষ্টেজ হ'ব ন? এইটো ষ্টেজ হ'ব আৰু সেইটোত তাৰমানে মানে গেষ্ট বহিব। মিউজিচিয়ান আৰু গেষ্ট বহিব ন? ইয়াত প্ৰগ্ৰেম হ'ব আৰু কমপ্লিট নৰাৰে বনোৱা হৈছে এইটো। আপোনালোকৰ ভেলাঘৰটো বনাওঁতে কেইদিন লাগিলে? ডিজাইনটো আপোনালোকে নিজে বনাইছেনে? সঁচাকৈ ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই জনাব মোৰ ভিডিঅ'টোত। এইফালে দুটা মেজি
ধুনীয়াকৈ বনাইছে। ঘৰত গৈ আকৌ খোৱাৰ আয়োজন কৰিবলৈ আছে, গতিকে ইয়াৰ পৰা এতিয়া ওলাওঁ। তেনেহ'লে ৰাহুল গৈ থাকোঁ ন। ভাইটি মানৱক লগ পালোঁ, নমস্কাৰ। বিহু শুভেচ্ছা থাকিল তোমালৈ। আপোনালোক বিহুৰ শুভেচ্ছা থাকিল, ধন্যবাদ। সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকক চব দেখাই মেলি ঘূৰি পকি এতিয়া আকৌ ঘৰত ৰাতিৰ ভোজটোৰ কাৰণে যা যোগাৰ কৰি লওঁ। কোনে কি কৰি আছে চাওঁগে। ঐ জোন জোন, এইজনী খকুৰি মধুৰি খাইছে এতিয়া। তুমি মধুৰি খাই আছা যে? জোতাযোৰ খুলি আহা আকৌ। খুলিম নহয় জোতাযোৰ, মই যোৱা নাই নহয় এতিয়ালৈকে তুমি ভিতৰত। উঠিছা নাই? এতিয়া মই বস্তাকেইটা ধুইছিলো নাই বাৰু? লোৱা এইযোৰ চেণ্ডেল। দিয়া নহয়, তুমি জোতা বস্তা লেতেৰা নকৰিবা। বস্তা চব ধুই দিয়া হ'ল, এতিয়া গোটেই বোকা লাগিলে। মোৰ গাটো কিবা লাগি আছে তোমাৰ। নকৰিবা এতিয়া। লেতেৰা লেতেৰা নহয়, এইফালে কোলা আহি লাগি আছে। চাই লাগিলে বোলে হ'ব। কাণখন লেতেৰা, একো লেতেৰা নহয়, ভাল গোটেই বগা বগা হয়। চফা হৈ আছে। এইবোৰ 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 একো নহয় দেই, এনে নকবা দেই। এইবোৰ তুমি লাজ পাই মাৰিবা মোক। জোন পিকলো আৰু নিতুল ক'ত? পিকলো নিতুল। আমাৰ অঘাইটং দুটা, সিহঁতি মস্ত অঘাইটং। আমাৰ ঘৰতে থাকে, স্কুলো যায় বাৰু এইকেইটা দেই। ইহঁতি এটা ভেলাঘৰ বনাইছে হেনো সৰুকৈ। চাওঁগৈচোন আহক ভেলাঘৰটো কেনেকৈ বনাইছে। আমি এইডোখৰ জেগাতে ৰাতি ভোজটো খাম বুলি ভাবিছোঁ আজি। ৰ'দটো উলিয়াই দিছে, ইয়াতে ভাল লাগিব। এইটো সৰুকৈ এটা মেজি বনোৱা হৈছে কাইলৈ ৰাতিপুৱা জ্বলাবৰ কাৰণে। বেলেগ ষ্টাইলত বনাই দিছ তুমি। এইটোতো পানী পৰিলে কালি ৰাতি তহঁতৰ। আজি থাকিবি নেকি? ভিতৰটো কেনেকুৱা চাওঁ আকৌ তহঁতৰ। বাহ, তহঁতৰ দুটাৰ কাৰণে সৰুৱে হ'ব দেখোন এইটো। হেই হ'ব। ইয়াতে এতিয়া স্কিন লগাব লাগিব লাহেকৈ, খৰি চৰি গোটাই মেলি আৰু ইয়াতে জ্বলাই মেলি ধুনীয়াকৈ বহিম ৰাতি। আজি ৰাতিলৈ এইটো খোৱা হ'ব। বহুত দেৰি মূৰত গৰম পানী অকণমান খাই লৈছোঁ। ভোজৰ কাৰণে যা যোগাৰবোৰ হৈ আছে। আজি লগৰ কেইজনমানো আহিব, লগৰ কেইজনলৈ ৰৈ আছোঁ। এইফালে এনেদৰে আমাৰ আয়োজন চলিবলৈ লৈছে আৰু বন্ধুকেইজন আহি পাই গ'ল। এইফালে আছে ৰাহুল, নমস্কাৰ। বাবলু খান, নমস্কাৰ। সি মোৰ স্কুল ফ্ৰেণ্ড হয়। আৰু এইফালে ভাইটি এটা বহি আছে, নন্দন। নমস্কাৰ। ষ্টাৰ্ট। বগী বগী ছোৱালী হাই ঐ হাই, মিছা মিছি বুকুতে চাই ও মই নালাগে যদি কোৱা না আৰু দি মই গগনি ধুলৰে সেউতে নাচিবলে হাজু হল। হে নাচনী নাচিবলে হাজু হল। ও নাচনী তই বিহুৱান বৈছনে নাই। হে নাচনী ৰৈ আছো মই তোলৈ জানো বাট চাই। বাবলু খাইছা খানাটো? কেনেকুৱা হৈছে? হাঁহ মাংসটো কওক, হাঁহ মাংসটো কওক কেনেকুৱা হৈছে? বনালে খঞ্জনে বনাইছে হাঁহ মাংস। দেউতাৰ লগত বহুত দিনৰ পিছত বহি খাইছোঁ যে ভাল লাগিছে। বঢ়িয়া। সুপ্ৰভাত। ব্যস্ততাৰ কাৰণে কালি আৰু ভিডিঅ' বনোৱা নহ'ল। এতিয়া মেজিৰ জুই শেষ লৈ আছোঁ, লগতে এয়া খাই আছোঁ কাঠ আলু, মিঠা আলু আৰু পাটিচেপ্টা। ভিডিঅ'টোৰ শেষত ইয়াকে ক'ব বিচাৰোঁ যে মানুহৰ জিনা হাৰাম কৰা এই কৰোণাটো মেজিৰ জুইত জ্বলি চাৰখাৰ হৈ যাওক আৰু সকলো ভালে কুশলে থাকক, সুস্থ হৈ থাকক। এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।